নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পিছে ভিডিঅ'বোৰ দিওঁতে মোৰ বহু বেছিয়ে পলম হৈ গৈছে। তথাপিও ভাবিছোঁ এতিয়াৰে পৰা যে এটাকৈ সদায় ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। এয়া পিছে আমাৰ ঘৰৰে কমলা। এয়া ধুনীয়াকৈ কমলাকেইটা গছৰ পৰা পাৰিলোঁ। এয়া দেখিছে নহয়, বৰ হাকুটিৰে আমি কমলা পাৰাত লাগি গৈছোঁ। ধুনীয়াকৈ কমলাকেইটা পাৰি মেলি হ'ল। পিছে মই যে মোনাটোত ভৰাই আছোঁ, এয়া আকৌ আইতালৈ দি পঠাবৰ কাৰণে ভৰাই আছোঁ। ধুনীয়াকৈ কমলাকেইটা এয়া পাৰি আনি মোনাটোত ভৰাই দিলোঁ। লগতে বাৰীৰ পাছফালে ধনিয়া যিহেতুকে খেতি কৰা আছিলে, ধনিয়াও দুপাতমান উঘালি লৈ আহিলোঁ। পিছে ৰ'দত বহি আটায়ে মিলি কেনে কমলা খাবৰ কাৰণে যোগাৰ কৰি ল'লোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ কমলাখিনি মই বাকলিকেইটা গুচাই লৈছোঁ। আৰু যিহেতুকে এতিয়া কমলাৰ বতৰ, কমলাটো খাবই লাগিব, সেয়েহে আকৌ ঘৰৰ পিছফালে লমালমে যিহেতুকে কমলা লাগি আছিলে, সেইবাবে মই ধুনীয়াকৈ ছিঙি আনি আজি বোলো ধুনীয়াকৈ জুতিটোৱে লৈ লওঁ আৰু লগতে আপোনালোকলৈও এই ভিডিঅ'টো আগবঢ়াওঁ। পিছে মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই আছে আৰু ভিডিঅ'বোৰ কেনেকুৱা হৈছে প্লিজ জনাবৰ কাৰণে নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়াহে মই সদায় দিয়া এটাকৈ ভিডিঅ' আপোনালোকেও চাব পাৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদেৰে আমাক আগুৱাই লৈ যাব। পিছে এয়া ধুনীয়াকৈ জলকীয়াকেইটা চামুচেৰে পিটিকিছোঁ। এই জলকীয়াবোৰ লাগিলে আকৌ একদম পূৰা চকুৱে নাকে মুখে লাগি যায় যে, সেইবোৰৰ কাৰণে মই এই চামুচখনেৰে ধুনীয়াকৈ এয়া ভাগি দিছোঁ। ধুনীয়া লাগিছিল কিন্তু খাবলৈ কাৰণে। আপোনালোকেও এনেকৈ ধনিয়া চনিয়া মিলাই মেলি খাবচোন। টেঙাৰ জুতি পিছে আমি ছোৱালীসকলে বৰকৈ লওঁ। পিছে এই কমলাৰ জুতিটো মোৰ হাজবেণ্ডেও লৈছিলে দেই। আচলতে খাবলৈ কাৰণে বৰ ধুনীয়া হৈছিল। পিছে অন্য এটি ভিডিঅ'ত লগ পাম। আজিলৈ আহিলোঁ।